নমস্কাৰ প্ৰিয় দৰ্শকসকল আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল আসামিজ জিকে অফিচিয়েললৈ পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে মই আগৰ ভিডিঅ'ত UGC-NET পৰীক্ষাৰ অসমীয়া বিষয়ৰ দুটা ইউনিট লোকসাহিত্য আৰু তুলনামূলক সাহিত্য আৰু অনুবাদ এই দুটা অধ্যায়ৰ পূৰ্বৱৰ্তী পৰীক্ষাত অহা প্ৰশ্নসমূহ আলোচনা কৰিলো আজি মই এই ভিডিঅ'ত সিলেবাছৰ অন্তৰ্গত 6 নম্বৰ ইউনিট সাহিত্য তত্ত্ব পাইছ এই ইউনিটৰ বিষয়ে আলোচনা কৰিম এই ইউনিটৰ ভিতৰত আছে ৰস আৰু ৰসৰ প্ৰকাৰ তাৰ পাছত ছন্দ আৰু ছন্দৰ ৰীতি তাৰ পাছতে অলংকাৰ প্ৰকাৰ হিচাপে শব্দালংকাৰ আৰু অർത്থালংকাৰ এইখিনি এই অধ্যায়টোৰ ভিতৰৰ বিষয় গতিকে আজি মই এই ইউনিটৰ বিষয়ে আগৰ তিনিটা পৰীক্ষাত কিনো প্ৰশ্ন আহিছিল আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া আমি প্ৰথম প্ৰশ্নটো চাওঁ প্ৰথম প্ৰশ্নটোত সুধিছে মৃত্যু কুশল কোঁৱৰে বিলাই জীৱন ধন উক্ত কবিতা ফাঁকিত কোনবিধ অলংকাৰৰ উদাহৰণ ইয়াত চাৰিটা অপচন দিয়া হৈছে প্ৰথমে পুনৰুক্ত পদাভাস তাৰপিছত দ্বিতীয়তে যমক তৃতীয়তে শ্লেষ আৰু চতুৰ্থটো হৈছে প্ৰকৃতি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 যমক দ্বিতীয় প্ৰশ্নটোত সুধিছে মানুহৰ মনত সুপ্তভাৱে থকা বৃত্তিবোৰ উপযুক্ত খুন্দা খালে সজাগ হৈ উঠে এনেবোৰক কি ভাৱ বোলা হয় চাৰিটা অপচন দিছে স্থায়ী ভাৱ বিভাৱ অনুভাৱ আৰু সঞ্চাৰী ভাৱ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 স্থায়ী ভাৱ এতিয়া পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটোত সুধিছে নিসিংহ পেলাইলা দৈতেন্দ্ৰক গৈলখেদি দানৱগণক উক্ত পদপাশীৰ তলৰ কোনবিধ ৰস ফুটি উঠিছে ইয়াত দিছে ৰৌদ্ৰ ৰস ভয়ানক ৰস বীৰ ৰস নে বিভৎস ৰস আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 ৰৌদ্ৰ ৰস পিছৰ প্ৰশ্নটোলৈ যাওঁ পিছৰ প্ৰশ্নটোত এফাকি কবিতা দিয়া হৈছে গছৰ তলত সন্ধিয়া পৰত যেতিয়া বেলিটি পৰে যেতিয়া জগত নিশাৰ কোলাত শান্তিৰে সুখত ঘূৰে উক্ত বাক্যকেইহাৰীত কোনবিধ ছন্দৰ লক্ষণ ফুটি উঠিছে সুধিছে ইয়াত অমিত্ৰাক্ষৰ ছন্দ মিত্ৰাক্ষৰ পয়াৰ নে দুলৰি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 মিত্ৰাক্ষৰ ছন্দ এতিয়া আমি পাছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াত সুধিছে সাদৃশ্যগৰ্ভ অলংকাৰৰ অংগৰ থূল বাছি উলিয়াবৰ কাৰণে দিছে ইয়াত চাৰিটা অপচন দিছে উপমা উপমেয় ব্যতিৰেক আৰু বাজস্তুতি ইয়াৰে শুদ্ধ থূলটো হ'ব উপমান আৰু ব্যতিৰেক গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 1 ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ এই প্ৰশ্নটোত ক স্তম্ভ আৰু খ স্তম্ভৰ সৈতে মিলাব দিছে ইয়াত কেইটামান কবিতা শাৰী দিয়া হৈছে আৰু এই কবিতা শাৰী কেইটাত কি অলংকাৰ ফুটি উঠিছে সেইসমূহ মিলাবলৈ দিছে প্ৰথমটোত দিছে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বৰণেৰে ঢকা এইটো হৈছে উপমা তাৰ পাছতে তই মোৰ কোন পূৰ্ণিমাৰ জোন এইটো হৈছে ব্যতিৰেক তাৰ পাছত সিটোত দিছে হিয়াৰ ফুলনি উজলাই পুনু ফুলিব চেনে কুসুম পাহি এইটো ৰূপক অলংকাৰ তাৰ পাছতে ডিটোত দিছে পৰ্বতীয়া জুৰিটিৰ জিৰজিৰণিত শুনো যেন বিননিৰ সুৰ এইটো উৎপেক্ষা অলংকাৰ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 ইয়াৰে পিছৰ প্ৰশ্নটো সুধিছে বক্ৰোক্তিবাদৰ প্ৰসাৰণৰ প্ৰবক্তাসকলৰ থূল এই বক্ৰোক্তিবাদৰ প্ৰবক্তাৰ থূলসমূহ ইয়াত বাছি উলিয়াব দিছে ইয়াত চাৰিটা অপচন দিছে ভাম দণ্ডী বামন আৰু কুন্তক ইয়াৰে বক্ৰোক্তিবাদৰ প্ৰবক্তাসকল হৈছে ভাম আৰু কুন্তক গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2 এইখিনি আছিল 2019 বৰ্ষৰ ডিচেম্বৰ মাহৰ প্ৰশ্ন এতিয়া আমি চাম 2020 বৰ্ষৰ জুন মাহত কি প্ৰশ্ন আহিছিল এই পেপাৰখনৰ প্ৰথমটো প্ৰশ্ন হৈছে শংকৰদেৱৰ দ্বাৰা সৃষ্ট ছন্দৰ থূলসমূহ বাছি উলিয়াব দিছে ইয়াত চাৰিটা অপচন দিছে কুসুমমালা ছবি যমক আৰু লেছাৰী
ইয়াৰে শুদ্ধ ঠুলটো হ'ব এ আৰু চি, কুসুমালা আৰু যমক। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। এই প্ৰশ্নটোত এই কবিতা ফাঁকি দিয়া হৈছে। কবিতা ফাঁকি মই গাই দিছোঁ। কোনোফালে পোক লাগি পিল পিল কৰে, কুঁৱলী মঙহ কতো খহি খহি পৰে। আৰু আছে চুৱা চুই বিছনা কেওফালে, কেঁচা পকা ধোৱা উৰা ঘিণ লাগে চালে। এই কবিতা ফাঁকিয়ে প্ৰতিনিধিত্ব কৰা ৰসবিধ কি সুধিছে। ইয়াত 4টা অপশ্যন দিছে: ভয়ানক, বীৰ, বিভৎস আৰু অদ্ভুত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিটো, অপশ্যন নম্বৰ 3টো, বিভৎস। ইয়াৰ পিছৰ প্ৰশ্নটোত সুধিছে ৰৌদ্ৰৰসৰ স্থায়ী ভাৱ কি। ইয়াত 4টা অপশ্যন দিছে: ক্ৰোধ, উৎসাহ, জুগুপ্সা আৰু বিস্ময়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, ক্ৰোধ। এতিয়া পিছৰ প্ৰশ্নটোলৈ যাওঁ। এই প্ৰশ্নটোত সুধিছে উপমান আৰু উপমেয়ৰ অভেদ কল্পনাৰ ফলত সৃষ্টি হোৱা অলংকাৰবিধৰ নাম কি। ইয়াত 4টা অপশ্যন দিছে: যমক অলংকাৰ, ৰূপক অলংকাৰ, অনুপ্ৰাস অলংকাৰ আৰু উৎপ্ৰেক্ষা অলংকাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, ৰূপক অলংকাৰ। 2020 চনৰ জুন মাহৰ আমি শেষৰটো প্ৰশ্ন চাওঁ। এইখন পেপাৰৰ আমি শেষৰটো প্ৰশ্ন চাওঁ কি আহিছিল। ইয়াত ক স্তম্ভ আৰু খ স্তম্ভৰ সৈতে মিলাব দিছে লেখক আৰু লেখকৰ গ্ৰন্থৰ সৈতে। মই আপোনালোকক লগতে উত্তৰটো কৈ দিছোঁ। ভৰতৰ নাট্যশাস্ত্ৰ, ভামহৰ কাব্যালংকাৰ, দণ্ডিৰ কাব্যাদৰ্শ, তাৰ পাছতে কুন্তকৰ প্ৰকৃতি জীৱিত। এইকেইখন হৈছে এওঁলোকৰ গ্ৰন্থ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3। এতিয়া আমি আলোচনা কৰিম 2020 বৰ্ষৰ ডিচেম্বৰ মাহৰ প্ৰশ্ন আৰু 21 বৰ্ষৰ যিটো মাৰ্চ কৰি পতা হৈছিল, যিটো আমাৰ শেহতীয়া পৰীক্ষা, সেই পৰীক্ষাটোত এই বিষয়ে কি কি প্ৰশ্ন আহিছিল। প্ৰথমটো প্ৰশ্নত উপমাৰ থুল বাছি উলিয়াব দিছে। ইয়াত কবিতাৰ পংক্তি কেইটামান দিয়া হৈছে। মই পংক্তি কেইটা পঢ়ি দিছোঁ। এটোত দিছে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে, সেউজীয়া বৰণেৰে ঢকা। দ্বিতীয়টোত দিছে ঘৰতো নবহে মন সমনীয়া, পথাৰতো নবহে মন, কমোৱা তোলাবোৰ যেনেকৈ উৰিছে তেনেকৈ উৰিবৰ মন। আৰু চিটোত দিছে দুবৰি বনৰ পাতৰ আঁৰত নিয়ৰ মুকুতা আৰে। ডিটোত দিছে হাঁহি সাগৰত উঠি বেজাৰ ধুমুহা, বুঢ়ালে সহস্ৰ জীৱন তৰণী। ইয়াৰে উপমাৰ থুল কেইটা হৈছে এ আৰু বি নম্বৰ অপশ্যনটো। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1। ইয়াৰে পিছৰ প্ৰশ্নটোত সংস্কৃত নাট্যকাৰৰ ক্ৰম অনুসৰি সজাবলৈ দিছে। ইয়াতে দিছে কালিদাস, শূদ্ৰক, ভৱভূতি, ভাস আৰু ৰাজশেখৰ। মই আপোনালোকক শুদ্ধ ক্ৰমটো কৈ দিছোঁ। ইয়াৰে প্ৰথমটো হ'ব ভাস, তাৰ পাছতে হ'ব কালিদাস, তাৰ পাছতে হ'ব শূদ্ৰক, তাৰ পাছত ভৱভূতি আৰু শেষত ৰাজশেখৰ। গতিকে ইয়াৰে শুদ্ধ ক্ৰমটো হ'ব অপশ্যন নম্বৰ 1টো। ইয়াৰ পিছৰ প্ৰশ্নটি অলংকাৰৰ প্ৰশ্ন হয় এইটো। ইয়াত সুধিছে স্বৰ্গৰু আনিলা হৰি পুষ্প পাৰিজাত। এই পদফাঁকিত প্ৰয়োগ কৰা অলংকাৰবিধৰ নাম কি। 4টা অপশ্যন দিছে অতিশয়োক্তি, শ্লেষ, পুনৰুক্ত বদাভাস আৰু বক্ৰোক্তি। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2, শ্লেষ। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে দুটা বা ততোধিক বৰ্ণ একেটা ক্ৰমতে সংযুক্তভাৱেই হওক বা বিযুক্তভাৱেই হওক দুবাৰ ধ্বনিত হ'লে তেনে অলংকাৰক কি বুলি কোৱা হয়। ইয়াত 4টা অপশ্যন দিছে চেকানুপ্ৰাস, বিদ্যানুপ্ৰাস, যমক আৰু লাতানুপ্ৰাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, চেকানুপ্ৰাস। ইয়াৰ পিছৰ প্ৰশ্নটোত এফাকি কবিতা দিয়া হৈছে। শিমলু ফুলৰ সৌ পিয়লাত এই পিয়লা ৰঙীন খবৰ, পলাশৰ আধা জ্বলা জুইৰে তপত, বন্ধুৰ স্তূপত কৰা যেন অতি মৰমৰ উপাসনা কুহুমীয়া চাহ এপিয়লা। এই পংক্তিকেইটাত ব্যৱহৃত হোৱা ছন্দসজ্জাটিৰ নাম কি সুধিছে। ইয়াত 4টা অপশ্যন দিছে অমিত্ৰাক্ষৰ ছন্দ, স্পন্দিত গদ্য, মুক্তক ছন্দ, লঘু পয়াৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3টো, মুক্তক ছন্দ।
এতিয়া আমি চাওঁ আমাৰ আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন। ইয়াত সুধিছে তলত এটা বক্তব্য দিয়া আছে। বক্তব্যটোৰ বিপৰীতে দিয়া যুক্তিটো সত্য নে অসত্য বাছি উলিওৱা। ইয়াতে উক্তি দিয়া হৈছে অলংকাৰ শব্দৰ এটা অৰ্থ পৰ্যাপ্তি বা যথেষ্টকৰণ, আন এটা হৈছে ভূষণ। আৰু যুক্তিটো দিছে ভূষণৰ পৰ্যাপ্তিয়ে হৈছে অলংকাৰ। ইয়াত 4টা অপশ্যন দিছে। প্ৰথমটোত কৈছে সত্য, দ্বিতীয়টোত অসত্য, তৃতীয়টোত আংশিকভাৱে সত্য আৰু চতুৰ্থটোত আংশিক অসত্য। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2টো অসত্য। গতিকে আজিৰ আমাৰ ভিডিঅ'টো ইমানেই। আপোনালোকে ভিডিঅ'টো চাই যদি লাভান্বিত হৈছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ বেল আইকনটো প্ৰেছ কৰি থ'ব। আৰু আপোনালোকৰ যদি কিবা বিষয়ৰ ভিডিঅ'ৰ প্ৰয়োজন হয় তেনেহ'লে কমেণ্ট কৰি জনাব। ধন্যবাদ।